নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৰে বহুত বেছি ভাল। আৰু আজি আছোঁ মই ক'ত দেখিছে, আজি আছোঁ মই পথাৰত। তো পথাৰৰ সৌন্দৰ্য উপভোগ কৰিবলৈ আজি অলপ ঘৰৰ পৰা ওলাই আহিছোঁ। বহুত দিন পথাৰলৈ অহা নাছিলোঁ, তো মই উপভোগ কৰোঁ, আপোনালোকেও কৰক, ভাল লাগিছে। চাই থাকক ভিডিঅ'টো। পথাৰলৈ অহা আজি এটা কাৰণ আছে। কাৰণটো হৈছে খুব সোনকালে উঠিলোঁ আজি। উঠি পেলাই বাহিৰৰ বাৰান্দাতে বহি আছোঁ। বহি থাকোঁতেই একদম গেটৰ আগফালে পূৰা এনেকৈ ধান কাটিবলৈ পূৰা মানুহ শাৰী শাৰীকৈ আহি আছে। তো ভাল লাগিলে চিচু চাই একদম মাক ক'লোঁ, মা পথাৰলৈ যাওঁ বোলো। পথাৰত চব মানুহ গৈছে আজি। বঢ়িয়া বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব,